এইদিনা যিখিনি মিটিং হ'ল 100ত 90% পজিটিভ 10% অলপ আৰু আলোচনা কৰিব লগা কিছু আছে অৰ্থাৎ আমি যিখিনি এজেণ্ডা লৈ পেলাই BTC গভৰ্ণমেণ্টৰ পৰা প্ৰেজেণ্টেশ্যন দিছিল এই প্ৰেজেণ্টেশ্যনৰ ভিতৰত মানে 100ত 90% পজিটিভ হৈ গ'ল 10% আৰু আলোচনাৰ অলপ দৰকাৰ আছে সেইখিনি কথা এইদিনা BTC গভৰ্ণমেণ্ট আমাৰ আসাম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগত আৰু CM ছাৰ নিজে আছিলে আমাৰ BTC চৰকাৰৰ লগত যেটো ৰিভিউ মিটিং এই ৰিভিউ মিটিঙত এটা মাইনট হৈ গ'ল ডিসিশন হৈ গ'ল যে কোকৰাঝাৰতো জাপান ল্যাঙ্গুয়েজ লার্নিং সেন্টার খোলা হ'ব এটো খুব ভাল ডিসিশন আৰু জাপান ল্যাঙ্গুয়েজ যদি আমি শিকাব পাৰো আমাৰ BTC অঞ্চলত তেতিয়াহলে জাপান বা চাইনা বা কোৰিয়াৰ বহুত স্কোপ পাব ইয়াৰ পিছত আমি ভাবিছো কোৰিয়ান ল্যাঙ্গুয়েজ আৰু চাইনিজ ল্যাঙ্গুয়েজ এই দুটা ল্যাঙ্গুয়েজ যেটো লার্নিং সেন্টার হেতু আমি আস্তে আস্তে কৰিম এটো ডাঙৰ এটা আমাৰ কাৰণে BTC বাসীৰ কাৰণে ভাল খবৰ